স্বাগতম জনাইছোঁ। এতিয়া আছোঁ মই লগৰৰ ঘৰত আৰু খানা খাব পাৰিছে আৰু বেটাক স্কুলত থৈ ইয়াত খানা খাই আছোঁহি। এতিয়া ভাবিলোঁ হাই 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 আৰু কাপোৰ মাইকী মানুহ গোটেইকেইজনী লগ খালে কি হয়, কাপোৰ কোনে কি পিন্ধিছে কি না পিন্ধা আমাৰ আৰম্ভ হৈ গৈছে আৰু ভাবিলোঁ আপোনালোকৰো ভিডিঅ'টো কৰি দিওঁ। জুচ দিছে, যা ঘৰত খাবলৈ আহিছোঁ, দেখুৱাম বাৰু। আৰু ভাবিলোঁ ভিডিঅ'টো কৰোঁ, আমি কি কি খাওঁ কি কি কৰি থাকোঁ চাই থাকিব আৰু ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত জনাবলৈ নাপাৰিব আপোনালোকৰ কেনেকুৱা লাগিল। এতিয়া কাম চলি আছে পটাপট আৰু 12টা বজালৈকে শেষ কৰিব লাগিব, বেটাক আনিবলৈ যাব লাগিব, সেইকাৰণে পটাপট চবেই লাগি গৈছে হাতে কামে। পাকঘৰলৈ প্ৰৱেশ কৰিছোঁ, কি বনাইছে আৰু দে খোৱাব যেন পাইছোঁ দেই। এয়া মিঠাই, এয়া এহেঁতৰ ঘৰত খাবলৈ আহিছোঁ, হাই কৰি দিয়া আকৌ। তাৰপিছত এইপিনে বনাই আছে, এইপিনে গাহৰি মাংস আৰু এইপিনে কফি হ'ব ন, কফি বনোৱা মানুহজনী এজনী বহুত ধুনীয়া কফি বনায় আৰু ব্ৰইলাৰ আছে আৰু এয়া ব্ৰইলাৰ খোলা নাই কৰিব আৰু বিলাহী ধনিয়া মানে কি কি কৰোঁ দেখুৱাই থাকিম আৰু ভিডিঅ'টো শেষলৈকে চাব আৰু চাই থাকক নহ'লে ভিডিঅ'টো। আৰু এতিয়া দিছে জুচ খাবলৈ, জুচ খাই লৈছোঁ আৰু আমি হাউচ ৱাইফবিলাকে কি হয় মানে এনেকৈ অকণমান টাইম পালে টাইম মানে কটাব মন যায় আৰু বেটাক স্কুল দিয়াৰ পৰা কি হৈছে অকণমান টাইম পাইছোঁ আৰু যেতিয়া টাইম মিলিছে এনেকৈ অকণমান ফূৰ্তি ফাৰ্তা কৰিবলৈ চেষ্টা কৰোঁ আৰু নহ'লে কি হয় যেতিয়া স্কুল দিয়া নাছিলোঁ ক'লৈকো ওলাই নাযাওঁ আৰু একো কৰা নহয় আৰু এনেকৈ কোনে কোনে ভাল পায় এনেকৈ লগৰ লগত থাকি আৰু এনেকৈ অকণমান এনজয় কৰি ভাল লাগে। কফি বনাইছোঁ, আধা আধি সিজিছে, লগৰজনী বনালে, আধা কফিটো মই দি দিছোঁ। সিজিছে বুলি কয়। এতিয়া কফি খাবলৈ আৰম্ভ কৰিছোঁ। এইপিনে যে খাই আছে মকৰা খাইছে, লগতে খাওঁ, সময় নাই। এইপিনেও দি আছে পূৰা কিখন লিখামান লোৱা এইটো মোৰ নে, এইটো ছোৱালী ভাগৰ আছিলে, তাই নাখায় বোলে, খোৱা আকৌ মাকে নাখায় বুলি ক'লে। ঠিক ঠাকে আছে, ইমান আৰু দোকানৰ নিচিনা হোৱা নাই, হ'লেও আৰু পাৰি আৰু খাব। তেতিয়াহ'লে খাই লওঁ। সেইখিনি ব্ৰইলাৰ চিকেন আৰু এইখিনি গাহৰি আৰু এইপিনে আমাৰ ৰান্ধনি পূৰা বনাই আছে। এয়া আজি বহি বহি খামহে আৰু এইপিনে ব্ৰইলাৰ বনাব। দলে বিলাহী কাটি আছে। এইপিনে আমাৰ লগৰজনী ল'ৰাটো মানে আমাৰ দেৱাংশৰ লগৰ আৰু ছোৱালীজনী এজনী ডাঙৰ। হাই কৰি দিয়া, কিহত পঢ়িছে? ক্লাছ 6ত পঢ়িছে আৰু বহুত ঠাণ্ডা, বহুত ভাল হয় আৰু দাদা ডিফেন্সত কৰে। এতিয়া ওপৰলৈ গৈ আছোঁ, ট্ৰেক্টৰ 32nd ফ্ল'ৰটোত থাকে আৰু ওপৰলৈ গৈ আছোঁ। দুজনী যাব নোৱাৰি, ওপৰত কাপোৰ মেলিও গৈছে নেকি, তাকে গৈ আছোঁ। চাই যাওঁ জেগাটো, প্ৰথম আহিছোঁ, ওচৰতে থাকোঁ যদিও অহা নহয়। ৰুম মালিকৰ ঘৰৰ ৰুম বনাইছে। ক'ত আছা হা? আৰু জেগাটো ভাল লাগিছে, গৰম দিনত থাকিলে খুব ভাল লাগিব এডোখৰত বহি।
এইডোখৰত থাকিবলৈ বহুত ভাল লাগিব ন ইমান ধুনীয়া বতাহ মাৰি আছে ন ইমান ধুনীয়া বহুত ভাল লাগিছে একদম পূৰা ধুনীয়া বতাহ আহি আছে আৰু ওপৰত থাকিবলৈ বহুত ধুনীয়া সঁচাকৈ গৰম দিনত বহুত ভাল লাগিব ন সঁচাকৈ আৰু এনেকৈ খানা খোৱা মজাই বেলেগ ন সঁচাকৈ অকণমান ঘৰৰ পৰা আঁতৰি এনেকৈ খোৱাটো আৰু আমি এনেকৈ নাপাওঁ ন এনেকৈ মিলিছে এইপিনে লগৰজনীয়ে বনাই আছে গাহৰি মাংস আৰু ব্ৰইলাৰ চিকেনখিনি বনাইছে এইখিনি অকণমান গ্ৰেভি হ'ব আৰু গাহৰিখিনি ড্ৰাই ফ্ৰাই হ'ব ন ৰেডি হৈ গ'ল গাহৰি মাংস আৰু দিয়া ইয়াত ধনিয়া দি দিয়া আৰু এইপিনে চালাড ইয়াত চালাডত হেৰি আছে ন দহি দিবা নি কেনেকৈ চালাডটো কি দিছা কৈ দিয়া ইয়াত এইটো চালাডটো এইটো নতুন ষ্টাইল দেখিলোঁ মই আগতে দেখা নাই সেইকাৰণে ভিডিঅ'টো কৰিছোঁ ইয়াত আছে জলকীয়া পিঁয়াজ তিয়ঁহ আৰু বিলাহী আছে ন তাৰপিছত এতিয়া দহি দিছে দহি দি মিক্স কৰি নিমখ দিবানে এয়া এইটো নতুন দেখিছোঁ খাই কেনেকুৱা লাগে আপোনালোকক জনাই আছোঁ অঁ ৰাজস্থানৰ ষ্টাইল এইটো দেখিছোঁ ভাল লাগিলে আৰু খাই কেনেকুৱা লাগে জনাই আছোঁ এইটো এতিয়া নিমখ দিছা ন এইটো দিছে মিক্স কৰিছে খাবলৈ বহিছোঁ বহি লৈছোঁ এয়া খাবলৈ বহিছোঁ আৰু জল্দিকৈ খাই লওঁ কাৰণ 12টা বাজিব হ'ল আৰু পটাপট খাই লওঁ বেছি ভিডিঅ' কৰি নাথাকোঁ এতিয়া খোৱাটো আৰু খাই কেনেকুৱা লাগিছে এইটো অকণমান দি দিওঁ খাই কেনেকুৱা লাগিছে কৈ দিওঁ এইটো ইয়াত অকণমান দি দিওঁ এইটো মোক কি দিছা ব্ৰইলাৰ চিকেন দিছানে ব্ৰইলাৰ দিছে আৰু এইটো আৰু নিদিবা খাই লওঁ খাই কেনেকুৱা লাগিছে আপোনাক কৈ আছোঁ খাই কেনেকুৱা লাগিছে জনাই আছোঁ এইটো ধুনীয়া লাগিছে বেলেগ এটা টেষ্ট আপোনালোকে যদি খোৱা নাই ট্ৰাই কৰি চাব এইটো টেষ্টটো বহুত বেলেগ লাগিছে নালাগে হ'ব ধুনীয়া বস্তু এটা খালা দেই আনকমন মানে খাই নোপোৱা ভাল লাগিছে হ'লোঁ আৰু বলা তামোল এখন খাই ল'লোঁ এতিয়া যাওঁ বলা বেগটো লৈ ল'লোঁ তামোলখন দি দিয়া হওঁ দুদিন যাওঁ যাবলৈ ওলালোঁ আৰু 10 মিনিটহে আছে ভাল যাওঁ আৰু আমাৰ খানা খোৱা ভিডিঅ'টো কেনেকুৱা পালে জনাব যদি ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব মোৰ চেনেলটো যদি নতুনকৈ চাই আছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ তেন্তে অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম বাই সামৰণি মাৰিছোঁ ভিডিঅ'টো সামৰণি মাৰিছোঁ বাই দি দিয়া বাই